বৰষুণ দি আছে পুৰা বৰষুণ বতৰ ইফালে এইটো খাম আজি মুৰ্গী ইফালে বয়ে গৰম পানী কৰি আছে মুৰ্গী চাফা কৰিবৰ কাৰণে এয়া চাফা কৰি মেলি কাটিলে আমাৰ বৰ মানে এইবিলাক কামত পুৰা এক্সপাৰ্ট সববোৰ নিজেই কৰে দেই এইফালে ধুনীয়াকৈ কাটি বাছি ল'লে তেল নিমখ মছলা যিমান যি আছিলে সকলোখিনি এনেদৰে সানি লৈছে আগতে তাৰ পাছত এতিয়া ভালদৰে ভাজিব পিছে আজি আমাৰ বয়ে বনাইছে খাই চাওনো বয়ে বনোৱা কেনেকুৱা লাগে খাবলৈ এইফালে মই দুটা আলু সৰু সৰুকৈ কাটি দিছোঁ যিহেতু মাংস আধা সিজা হোৱাৰ পাছতহে আমি আলু দিওঁ এইফালে তাৰ পাছতে এতিয়া খুন্দি থোৱা জালুকখিনি দিছে মানে কুকুৰা মাংসৰ সৈতে জালুক দিয়া খাম আজি আৰু বতৰ ডাৱৰীয়া ঠাণ্ডা হ'লে এনেকৈ জালুক দিয়া মাংসকণ খাই বিৰাট ভাল লাগে পিছে বেছি গৰমত খালে কি হয় গম পাইছে নহয় নাখাব কিন্তু দেই এইফালে আমি খাবৰ কাৰণে ৰৈ আছোঁ ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল এয়া মুৰ্গী মাংসৰ সৈতে জালুক দিয়া খাই কিন্তু বিৰাট ভাল লাগে সঁচাকৈ বৈ বহুত টেষ্টিকৈ বনাইছে আজিলৈ পিছে ইমানেই আছিলে বাই